নমস্কাৰ মই মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ ভেকচিনৰ তাৰিখ আছে। ভেকচিন ল'বৰ কাৰণে আহিছোঁ দুয়োটাই। দুৰ্ভাগ্য যে দুয়োটাই একেদিনাখনেই পৰিলে ভেকচিনৰ তাৰিখ। সেয়ে ল'বলৈ আহিলোঁ। ল'বলৈ আহোঁতে দেখিছোঁ যে ইমান ধুনীয়া এটা পৰিৱেশ, নৈখন আৰু পাহাৰ, সেউজীয়া পাহাৰখন। এইখন দেখিছে যে নৈখনৰ ইটো পাৰে এটা আছে ট্ৰেইনৰ ষ্টেচন, যিটো নেকি নাহৰলগুন আৰু ইটানগৰৰ এটা ষ্টেচন। সেইটোৱে হয় য'ত নেকি আমি গুৱাহাটীলৈ যাবলৈ হ'লে ইয়াতে উঠিব লাগে, এইটো ষ্টেচনে উঠিব লাগে। ইটানগৰ অৰুণাচলৰ যিটো সংযোগী হয় অসমৰ লগত, এইটো ষ্টেচনেই হয় সেইটো যিটো নেকি পাহাৰ এই নৈখনৰ ইটো পাৰে আছে। চাওকচোন কি ধুনীয়া এটা পৰিৱেশ, ইমান ভাল লাগিছে এয়া সেউজীয়া পৰিৱেশটোৰ মাজত নিজকে এতিয়া আমি ভেকচিন লৈ পিনে এতিয়া ঘৰলৈ গৈ আছোঁ, ৰুমলৈ গৈ আছোঁ। আমি ৰুমলৈ গৈ থাকোঁতে বোলো ভাবিলোঁ এয়া অকণমান আপোনালোককতো দেখাওঁ, কিনো দেখোঁ তাকে। সেইফালে মই আজি প্ৰথম আহিছোঁ, আগতে মই অহা নাই আৰু মই বিশেষ ইমান ৰুমৰ পৰা নোলাওঁ বাৰু। ইয়াতে বিশেষ প্ৰয়োজন হ'লেহে ওলাওঁ। সঁচাকৈ বহুত ভাল লাগিছে, এনেকুৱা সেউজীয়া পৰিৱেশ বহুত দিনৰ পাছত দেখিছোঁ। এয়া হেল্থি ফিল হয়। মই অকণমান আপোনালোকৰ আগত দেখাই দিছোঁ। এতিয়া আমি গৈ আছোঁ। এইটো অফিচটো হয় হেলিফিল্ডৰ, বহুত ডাঙৰ এৰিয়া হয়। সেইটো আহি গ'লোঁ। এতিয়া আমি আহি গ'লোঁ ৰুমত। আজি ভাবিছোঁ নৰসিংহৰে ভেকচিন লৈ আহিছোঁ যেতিয়া নৰসিংহৰে কিবা এটা বনাম বুলি, জোল বনাম, মাছৰ জোল। এইফালে মই মাছ ফ্ৰাই কৰি আছোঁ চন্দা মাছৰ লগত। এইফালে আলু বইল কৰি আছোঁ। এইপিনে এতিয়া নৰসিংহখিনি মই পাতখিনি ধুনীয়াকৈ এৰুৱাই লৈ পিনে এতিয়া মিক্সিত মই পিচি ল'ম। এয়া মিক্সিত মই আদা নহৰু দি দিছোঁ, এটা জলকীয়া দি দিছোঁ। এতিয়া আৰু তাৰ লগত অকণমান জালুক দি দিছোঁ কেইটামান। এইখিনি এতিয়া ধুনীয়াকৈ মই মিক্সিত পিচি ল'ম। তাৰ লগতে মান ধনিয়াও দি দিছোঁ। গোটেই বস্তুখিনি এতিয়া মই মিক্সিত পিচি লৈছোঁ। হৈ গ'ল মোৰ মিক্সিত পিছা। এয়া দেখিছে ন, প্ৰেছখিনি হৈ গ'ল। এতিয়া মাছ ফ্ৰাইও মোৰ হৈয়ে গৈছে। এতিয়া মই কেৰাহী মাছ ফ্ৰাই কৰা তেলে ৰৈ গৈছিলে, সেই তাতে মই অকণমান পাঁচফোৰণ দি দিছোঁ। তাৰ পাঁচফোৰণখিনি অকণমান জ্বলি গ'লত পিঁয়াজ দি দিছোঁ। মই পিঁয়াজ অলপ দি দিছোঁ, মিহিকৈ কটা। আধা ফাললৈও হৈ যাব পিঁয়াজ মই আধা ফাল দি দিছোঁ। তাতে অলপ হালধি দি দিছোঁ তেলতে। পাঁচফোৰণ, পিঁয়াজ, হালধি হৈ যোৱাৰ পাছত মই আলু এটা পিটিকি লৈছিলোঁ বইল কৰি, সেয়া মই অকণমান ভাজি ল'ম আলুখিনি তেলতে। সঁচাকৈ পাঁচফোৰণৰ গোন্ধটো ভাল লাগে তেলত দি দিলে। আকৌ এতিয়া মই এইখিনি দি দিম। মই নৰসিংহ পাতখিনি যিখিনি মই পিচি লৈছিলোঁ সেইখিনি দি দিম। এইখিনি মই এনেকৈ 5 মিনিট ভাজি থাকিম। মই গেছৰ ফ্লেমটো মিডিয়াম কৰি থৈছোঁ। এতিয়া মই ইয়াতে দি দিম নিমখ। এয়া নিমখ দিছোঁ। নিমখটো সোৱাদ অনুযায়ী হয়। মই এতিয়া 2জন মানুহৰ কাৰণে বনোৱাটোৱে দেখাই আছোঁ।
চাওকচোন কি সেউজীয়া মোৰ সেউজীয়া আঞ্জা খাবলৈ বহুতেই ভাল লাগে একদম। সেয়া মই এতিয়া সেইখিনি নিমখ দি পিনে এতিয়া ধুনীয়াকৈ মই ভাজি আছোঁ। ভাজি থকাৰ পাছতে মই আকৌ নিমখ দি 3 মিনিটমান ভজাৰ পাছতে ঢাকোন মাৰি দিলোঁ মই। সেয়া দেখিছেনে? মিক্সিটো মই পিছোঁতে যিখিনি পানী দিছিলোঁ তাৰে পানী ওলাই গৈছেগৈ। এতিয়া মই ইয়াতে আকৌ মই ঢাকোন মাৰি ভাজিলোঁ। ভজাৰ পাছতে এতিয়া মই দেখিছেনে কি ধুনীয়া হৈছে। এনেকৈ মই 10 মিনিটমান ভাজিলোঁ। ভজাৰ পিছত এতিয়া মই গৰম পানী দি দিছোঁ। আধা লিটাৰ গৰম পানী দি দিছোঁ মই। সেইটো আপোনালোকে পৰিমাণটো চাই ল'ব। বেছি জোল হ'লেও খাবলৈ বেয়া লাগিব। এয়া দি দিলোঁ। আধা লিটাৰতকৈ অলপ বেছিকৈ দিছোঁ পানী গৰম পানী দিছোঁ যে সেইটো কাৰণে লগতে মই মাছটো দি দিছোঁ। এই নৰসিংহ পাতত মাছটো লগতে দি দিলে, পানী দিয়াৰ লগতে দি দিলে, তেতিয়া উতলিব দিলে মানে তেতিয়াহে মাছৰ মানে টেষ্টটো ওলায়, ভাল লাগে তেতিয়া। এতিয়া মই ঢাকোন মাৰি দিলোঁ। ঢাকোন মৰাৰ পিছত চাওকচোন আকৌ 10 মিনিটৰ পাছত কিমান ধুনীয়াকৈ উতলি আছে। আঞ্জাখনো দেখিবলৈ ইমান ধুনীয়া লাগিছে। সঁচাকৈ বহুত ভাল লাগে। এনেকৈ আপোনালোকে বনাই খাবচোন। আৰু নৰসিংহ পাতৰ জোলটো স্বাস্থ্যৰ কাৰণেও বহুত ভাল হয়। আমি যিহেতু ভেকচিন লৈ আহিছোঁ সেইটো কাৰণে ভাবিছোঁ ইয়াকে অকণমান বনাই খাওঁ। সেইকাৰণে দেখিছেনে এতিয়া মোৰ হৈ গৈছে আঞ্জা। এতিয়া মই তাতে অলপ ধনিয়া পাত দি দিছোঁ। ধনিয়া পাত মই তেতিয়া মন ধনিয়াও দি দিছোঁ। এতিয়া ধনিয়া পাত অলপো দি দিছোঁ মই। দিয়াৰ পিছতে দেখিছেনে হৈ গ'ল মোৰ। সেইপিনে মই লাই পাত বইল কৰি আছোঁ। লাই পাত বইল মই প্ৰায় খাওঁৱেই, বিৰাট ভাল লাগে মোৰ লাই পাত বইলত মই আদা নহৰু অকণমান থেতেলিয়াই দি দিওঁ আৰু নিমখ অকণমান দি দিওঁ। এতিয়া লাই পাতটো বইল হৈ গ'ল। এয়া এইপিনে মোৰ আঞ্জাও হৈ গ'ল। নৰসিংহৰ পাতৰ মাছৰ লগত আঞ্জা। এয়া মোৰ হৈ গ'ল। দেখিছেনে কি গ্ৰীণ। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।